Hi everyone, welcome back to my channel. Ako নতুন এটা ভিডিও লৈ আপোনালোকক ফৰকে স্বাগতম জনাইছো। তো কালি মই যেটো কৈ আছিল পেকিং বুলি কি বেগ এয়া তো চাই থাকক। আপোনালোকে ভাবিছে চাগে যে মই আজি শিফট হ'ম। আপোনালোকে ভাবিছে চাগে যে মই আজি শিফট হ'ম। টংলা কিন্তু নহয়। বাবুই মোক থব আহিছে ৰাতিপুৱাই আৰু মই কি আহি পাইছোঁ দেখাই আছোঁ ৰ'ব। মই আহি পাইছোঁ আমাৰ পুলিচ ৰিজাৰ্ভ। এতিয়ালৈকে মোৰ বন্ধুবৰ্গবোৰ আহি পোৱা নাই, আহি আছে সকলো। মোৰ নাক পুৰা ব্লক, ঠাণ্ডা ঠাণ্ডা আহি আছে ৰ'ব। ৰুটি খাব আহিছোঁ ৰুটি খাব আহিছোঁ মই ভাত খাই আহিছোঁ তথাপি ৰুটি খাব আহিছোঁ পিকনিকটো খাই লওঁ নেকি আমি বোলে আমি কি আহি পালোঁ কৈ দিয়কচোন এবাৰ। বৰ নদী আহি পেলাই আমি এতিয়া অলপ গৰম পানী খাম কাহ হৈ আছে। আমি আহি এতিয়া পালোঁ বৰ নদী। এইফালে ঢেৰ পিকনিক খাই আছোঁ পিছফালে। তো আমি গৈ আছোঁ। ক'ত গৈ আছোঁ মই এতিয়াও কোৱা নাই, চাই থাকক। গৈ পাইহে কম ক'ত যাই আছোঁ, দেখাই দিম। বঢ়িয়া আমার অবস্থা সুপার বন্ধ হয়ে গেল। আমি করে কম কয় নেই বাক্সা পুলিচ ৰিজাৰ্ভ ক'ত হ'ব বুলি কৈছিলে এছ পি অফিচত কিন্তু ইয়াতে হ'ব। আমি আহিছোঁ বাক্সা মুছলপুৰ পুলিচ ৰিজাৰ্ভ, বৰবৰী নে কিবা বুলি বৰবৰী পুলিচ ৰিজাৰ্ভ। ইয়াতে আমাৰ ট্ৰেইনিং হ'ব এতিয়া 5 দিনৰ কাৰণে খাই আহিব। আমি ৰুমটো ঠিক কৰি ল'লোঁ, এনেকৈ বিচনাখন জইন কৰি লৈছোঁ। ট্ৰেইনিং যাবৰ কাৰণে আহিছোঁ এতিয়া। বজাৰত ওলাই আহিম। ব্ৰেক টাইম, লাঞ্চ টাইম। আমি ভাত খাব এইটো পানী আনিব দিয়ে এই আমি ভাত খাব ওলাইছোঁ। শুনাই নাপাব শুনে নিজৰ পইচা দি ভাত খোৱাৰ মজাই বেলেগ। ট্ৰেইনিঙত আহি নিজৰ পইচা দি ভাত খাই বিৰাট ভাল লাগে। বঢ়িয়া লাগিছে। হয় চব্জি ভাল পাইছে আপুনি? মজা মণ্ডল পাইছে না খানা ভাল? অ'কে শইকীয়া খানা কেনে? খানা নিজৰ পইচা দি খাই আছোঁ চব ভাল। কেনেকুৱা বাইদেউ আপুনি কিবা ক'ব খানাৰ কথা? এইটো কি জলকীয়া চাটনি নেকি? মছলপুৰত এসাঁজ কেনেকুৱা? তামা বঢ়িয়া তৃপ্তিৰ এসাঁজ মছলপুৰ। আমাৰ ট্ৰেইনিং হ'ল সমাপ্ত। এতিয়া যিহেতু ৰাতিপুৱাৰ পৰা একদম
যিহেতু আমি এতিয়া ৰাতিৰ খাদ্যটোৰ যোগাৰ কৰিব লাগে আমি তাৰমানে ভাবিছোঁ আমি যিহেতু ওদালগুৰিৰ পৰা আমাৰ 9টা মানে চব ডিষ্ট্ৰিক্টৰ আহিছে যিহেতু আমি 9জনে ছেপাৰেটকৈ খাম আমি 9টাই এক্সট্ৰাকৈ বনাই মেলি খাম ধুনীয়াকৈ খানাৰ নিচিনাকৈ বাকীবিলাকে হোটেলত খাব কিবা খাব ইমান পইচা নাই আমাৰ পইচা নাই আমি বনাই খাম ধুনীয়াকৈ ইয়াতে আমি বজাৰ কৰিম তো লগ ধৰি লওঁ ৰ'ব ছাৰ আপোনাকো খুৱাম দিয়ক মাৰিবা আকৌ হেৰি বাইদেউৰ প্ৰচেষ্টাটো হৈছে তো মাত্ৰ কথা পাইপ আছে Oh my God, কি ধুনীয়া হ'ব আৰু একো নালাগে তো এতিয়া আমি ওদালগুৰিৰ পাৰ্টি গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে বজাৰ চজাৰ কৰোঁ ইমান ধুনীয়া জেগা মানে য'ত বনাই খাব দিছে আমাক ইমান ধুনীয়া নে কি হয় 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 জুস্মিতা হয় একদম পিকনিক যেন লাগিছে তাৰপিছত কি ৰাতি পাৰ্টি হ'ব হয় ন পাৰ্টি হৈ যায় পাৰি হৈছে মোৰ বজাৰত চেচ হ'লোঁ হৈ মেলি ধুনীয়াকৈ তেতিয়া যে দেখাইছিলোঁ জেগাখিনি তাতে আহি আছোঁ এতিয়া ভাত বনাবৰ কাৰণে বাকী যিমান ডিষ্ট্ৰিক্টৰ পৰা আহিছে গোটেইবিলাকে তাৰমানে হেৰিত খাইছে আৰু হোটেলত খাইছে কিবাত খাইছে আমি ইয়াতে বনাই মেলি ধুনীয়াকৈ পিকনিকৰ নিচিনা খাম এয়া ব্লগ এইটো আমাৰ ধৰি আনিছোঁ ওদালগুৰিৰ পৰা এই আমাৰ বাইদেউ দুজনী মাংস বনাই আছে মাংস বনিছে তো আমাৰ মজা আছে ইয়াতে খানা চলি আছে এতিয়া সেইফালে জুই পৰি আছে পাপৰো খাই আছে এইফালে মাংস বনি আছে আমাৰ ওদালগুৰি পাৰ্টি পূৰা একদম জিন্দাবাদ একলা পাপৰ খাই আছে এইবিলাক মানুহে কেনে অনুভৱ বৰ ভাল মজা লাগে কিয় কৈছে আপোনাক অনুভৱ অতি সুন্দৰ এয়া জাষ্ট পাপৰ এক্সপেৰিমেণ্ট কৰিলোঁ খুব ধুনীয়া হৈছে ভাল লাগিছে ন মজা চাউল ধুই আনিলে হেৰি অনুভৱ বঢ়িয়া সুন্দৰ ভাল লাগিল এতিয়া ভাজা মাংস কৰিব চলি আছে ভাজা মাংস বেণ্ডেজ মাৰ দিলে বাইদেউৰ ব্যস্ত কথাত মাংস ৰেডি ভাত এইফালে বহি গৈছে চালাড লৈছা চালাড মোক কিন্তু বেছিকৈ লাগিব ভাই চিধা কথা মাংসটোৰ পিছত ইংদি ডাইৰেক্ট দি দিম দে ভাই ভাতটো দি দিয়া এইটো গুড মৰ্ণিং এভৰিৱান আজি নেক্সট ডে এতিয়া ৰাতিপুৱা উঠি গা পা ধুই ল'লোঁ আমি আৰু আমাৰ খানা ষ্টাৰ্ট হৈ গৈছে আজি বোলে আমাক আহি কৈছে আৰু ছাৰহঁতে যে তোমালোকে ট্ৰেইনিঙত হেম্পাৰ পৰা দিব নালাগে তোমালোকে হেৰি কৰিব নালাগে আমাৰ এজনেই যে চাফা কৰি আছে এই দাদাজনে আমাক বনাই দিব খাদ্য আমি কি খাওঁ কৈ দিলে হ'ল তেওঁ বনাই দিব আমাক ফ্ৰীতে তেওঁ বনাই দিব আমি হ'লেও হেল্প চেল্প কৰি দিছোঁ যিমান যি হ'লেও নে কি গুড মৰ্ণিং ভাত বনি আছে এফালে আমি ৰ'দ পাই আছোঁ ইমান ধুনীয়া চাওকচোন বাহিৰৰ এইটো মানে হেৰিটো কি হেৰিটো আৰু এয়া কি ধুনীয়া গছ গছনি একদম আমি ৰ'দ পাই আছোঁ আৰু আজিৰ ব্লগটো এইখিনিতে শেষ কৰি দিওঁ দিয়ক একদম কালিৰ পৰা যিহেতু কৰি আছোঁ আজিৰ ব্লগছটো মই এইখিনিতে শেষ কৰি দিওঁ আৰু নেক্সট ব্লগছ আহিব চাই থাকিব
নেক্সটত কি হয় মই দেখাই দিম আজিখিনিতে সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই जैसे तुमको प्यार তো আমি দেখাইছিলোঁ অলপ আগতে ভাত চাত বনাইছিল ভাত চাত খালোঁ খাই একদম এতিয়া ওলাই মেলি ৰেডি হৈছোঁ গোটেইবিলাক ৰখি আছে এতিয়া হ'ব আমাৰ ট্ৰেইনিং ডে 2 এটা কি ধুনীয়াকৈ এটা মন্দিৰ আছে এইটো ৰখি আছোঁ তো ট্ৰেইনিং হ'ব এইটো বিল্ডিঙত আমি আছোঁ এইটো গ্ৰীণ কালাৰ যে ওলাই আছে এই গ্ৰীণ কালাৰ ওলাই থকা সেইটোত আছোঁ আমি আমাৰ ল'ৰাবোৰ হৈছে এইকেইটা আৰু গোটেইবিলাক আহি আছে ট্ৰেইনিং হ'ব ইয়াতে আমি এই মন্দিৰৰ আগফালে এনেই আৰু ওম নমঃ শিৱায় ফটো উঠি আছোঁ এজনী হৈছে আমাৰ সুমি